আমি তিনিটাই আজি ওলাই আহিছোঁ ভাওনা চাবলৈ। আপোনালোকক আগতেও কৈছিলোঁ, পঢ়ি থকা সময়কণ এটা সৰু সুৰা ছেক্ৰিফাইচ বুলি ক'লেও ভুল নহয়। কাৰণটো হৈছে বহুতো ইম্পৰ্টেণ্ট ইভেণ্টছ মিছ কৰিবলগীয়া হয়। মই এইফালে ভাওনা চাবলৈ আহিছোঁ বহুত দিনৰ মূৰত। দিন বুলি ক'লে ভুল হ'ব, বহুত বছৰৰ মূৰত বুলিয়ে ক'ব লাগিব। কাৰণ পঢ়াৰ সূত্ৰে সদায় বাহিৰতে থকা হয়। ঘৰলৈ আহোঁ কিন্তু মাত্ৰ 3 বা 4 দিনৰ কাৰণেহে অহা হয়। কেইদিনমান থাকোঁহে, আকৌ দেখোন হোষ্টেললৈ যাবলৈয়ে হয়। আৰু এইপিনে চাওকচোন, এই অকণমানি ভাইটিটোক সি ভিডিঅ' কৰি আছে কেমেৰা অন কৰি, কিন্তু সি যে মাজত টিপা নাই। মানে ভিডিঅ' ৰেকৰ্ডিংটো ষ্টাৰ্ট কৰিবলৈ হ'লে এবাৰটোতো টিপিব লাগিব, তেতিয়াহে ষ্টাৰ্ট হ'ব। সি আকৌ সেইটো নিটিপাকে সি কেমেৰাটো ধৰি আছে। মই দেখা পালোঁ তাক, মই ইমান বুজাবলৈ চেষ্টা কৰিলোঁ, সি বুজিয়ে নাপালে। সেইকাৰণে ভাইটিক এবাৰ কৈছোঁ বুজাবলৈ কাৰণে, ভাইটিও ভালদৰে ইংগিতেৰে তাক বুজাবলৈ চেষ্টা কৰিলে, কিন্তু সি বুজিয়ে নাপালে। কাষলৈ মাতোতেও সি নাহিলে, তাৰ যে ভিডিঅ' ষ্টাৰ্টেই নহ'ল। এইবাৰ আমি গোটেইকেইটা আহিছোঁ মেকআপ ৰুমত। কাৰণটো হৈছে আমাৰ ভাইটিৰ লগৰ এটাও পাৰ্ট লৈছে, সেইকাৰণে তাৰে খবৰ ল'বলৈ আহিলোঁ। আৰু ইয়াত যে চবকে কিমান ধুনীয়াকৈ মেকআপ কৰিছে নহয়, কাকো মই চিনিয়ে পোৱা নাছিলোঁ। এইপিনে আমাৰ ৰিংকু খুৰীও আছে। যেতিয়া নেকি বহুত সময় কথা পাতি আছোঁ, তেতিয়াহে গম পাইছোঁ এয়াচোন আমাৰ ৰিংকু খুৰী বুলি। এইপিনে আমাৰ ভাইটিৰ লগৰ সিদ্ধাৰ্থ, সি যে কিমান ধুনীয়াকৈ কৰিলে নহয়। আৰু ভাওনাখন যে চাই সঁচাই বিৰাট ভাল লাগিল।